গাইস কি খবৰ আপোনালোকৰ মই আতিক লগ ধৰাৰ কাৰণে প্ৰত্যেক ৰবিবাৰে গৰু চাৰবে আহোঁ আৰু আতিও গৰু চাৰবে আহে তাতে মই আতিক লগ পাওঁ এইটো মোৰ মৰমৰ আতি মোৰ একদম আপোন মোৰ মাৰ খুৰাক মোৰ আতি মাৰ খুৰাক হ'লে মোৰ আতি হয় মই একদম মৰমৰ আতিটো গম পাইনে গাইছ আৰু মই প্ৰত্যেক ৰবিবাৰে বেলেগ বাৰে মই ছুটি নাপাওঁ ৰবিবাৰে ছুটি পাওঁ সেই ৰবিবাৰে মই আতিক লগ ধৰিমেই মজা নাই সেনেকুৱা কথা আৰু আতি আজি মনৰ কথা কিছুমান মনৰ কথা ক'বা থাকে মোৰ লগত শ্বেয়াৰ কৰে কথাগিলাখান আৰু বয়সো হৈছে বয়সত গৰু চাৰি আছে পথাৰত চাৰ্ভে লাগিব থাকিলে আৰু চাৰ্ভে লাগিব আৰু আতি ইমান বয়সত বুলি যে আছে কষ্ট যদি সেই কষ্ট নকৰি ঘৰত বহি থাকিলে বেমাৰ আজাৰ লাগি কিন্তু আতি পৰিশ্ৰম কৰে গৰু চাৰি হওক মাছ চাছ মাৰি হওক পৰিশ্ৰম কৰি পেলাই কৰ্মত হেলা নাই আতি সেইকাৰণে আতি আজি সুস্থ হৈছে ভগৱানে আৰু ৰাখক আতিক ভালে কুশলে ৰাখক মই এইটোৱে আশীৰ্বাদ কৰোঁ আতিক আৰু মোৰ নিজা আতি বুলিবলৈ এই আতিটোৰ বাহিৰে মই বহুত মৰম কৰোঁ আতিক আৰু মই কিবা নললোঁ কিন্তু মাত খাৰ পাই আতিক দিবই নাই দিয়াটো ডাঙৰ কথা নহয় কিন্তু আতিৰ মাত আশাৰ বা খবৰ লোৱাটো কৰ্তব্য ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব